তেওঁলোকে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতে ডিব্ৰুগড় জিলাৰ লগতে সমগ্ৰ অসমলৈকে সুনাম কঢ়িয়াই আনিছে। আজি তেখেতক নিকেতনত এই সম্বৰ্ধনা জনোৱা হ'ব। তাৰ বাবে আমি আগবঢ়াই আনিবলৈ অগ্ৰসৰ হৈছোঁ। ইতিমধ্যে তেওঁ কালি আহি গুৱাহাটী পোৱাৰ লগে লগে আমি দেখিবলৈ পাইছোঁ তেওঁক ৰেল ষ্টেচনতে গুৱাহাটীবাসীয়ে অতি উষ্ম আদৰণি জনাইছিল। আৰু আজি আমি শংকৰদেৱ বিদ্যা নিকেতনৰ তেওঁৰ যি নিকেতন নিকেতন তাৰ পৰা আমি সম্বৰ্ধনা সভালৈ তেখেতক আগবঢ়াই আনিবৰ বাবে অগ্ৰসৰ হৈছোঁ। আৰু আজি তেখেত ডিব্ৰুগড়ত উপস্থিত হোৱাত ডিব্ৰুগড় সম্বৰ্ধনা পত্ৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত শ্ৰেষ্ঠ খেলুৱৈ শ্ৰীমান হিমাংশু দাস স্নেহা ভাজনীকো জয় জয়তে তোমাৰ এই সাফল্যত আমি সকলোৱে গৌৰৱান্বিত। বিদ্যাভাৰতীৰ দ্বাৰা আয়োজিত
ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত 3টা সোণৰ পদকেৰে তুমি শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছা। আমাৰ নিকেতনৰ সমূহ আচাৰ্য আৰু পৰিচালনা সমিতিৰ সদস্যসকলৰ হৈ তোমালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। তুমি আমাৰ নিকেতনৰ ছাত্ৰ হোৱাৰ বাবে তোমাৰ সাফল্যত আমি উৎফুল্লিত হৈছোঁ। ক্ৰীড়াৰ সমান্তৰালকৈ অনাগত দিনবোৰত পঢ়া-শুনাৰ ক্ষেত্ৰখনতো তুমি বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ'বা। আমি অতিকৈ সুখী হোৱাৰ লগতে তোমাৰ এই গৌৰৱময় যাত্ৰা অনিৰুদ্ধ গতিৰে আগবাঢ়ি যাওক তাৰে কামনা কৰিলোঁ। আমি আশা কৰোঁ তোমাৰ ভৱিষ্যত ছাত্ৰ জীৱনৰ নিৰলস সাধনা আৰু অধ্যয়নে আজি কৃতিত্বকো অতিক্ৰম কৰি অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। তোমাৰ ভৱিষ্যত পৰিকল্পনা সাৰ্থক হওক। ভৱিষ্যতে দেশ তথা জাতিৰ প্ৰতি থকা দায়িত্ব ও কৰ্তব্য নিষ্ঠা সহকাৰে পালন কৰা তোমাৰ আত্মবিশ্বাস তোমাৰ লগৰীয়া হওক। এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। ডক্টৰ ভূপেন হাজৰিকাই কোৱাৰ দৰে ক্ৰীড়া এক সমন্বয়ৰ প্ৰতীক। দেশৰ আন ক্ৰীড়াবিদৰ লগতে তোমাৰ সমন্বয় যাত্ৰা অটুট থাকক। তোমাৰ ভৱিষ্যত জীৱন উজ্জ্বল কামনাৰে নিকেতনৰ প্ৰধান আচাৰ্যৰ লগতে সমূহ আচাৰ্য আৰু পৰিচালনা সমিতিৰ সমূহ সদস্য আৰু কৰ্মচাৰীবৃন্দৰ হৈ ৰামেশ্বৰ শৰ্মা ফুকন শংকৰদেৱ বিদ্যা নিকেতন, চিৰিং চাপৰি, ডিব্ৰুগড়। মীমাংসুক এখন সম্বৰ্ধনা পত্ৰ আগবঢ়াইছে। ধন্যবাদ প্ৰধান সকলো মঞ্চত বহি থকা আদৰণীয় সভাপতি আৰু আমাৰ বন্ধু বান্ধৱীসকল আৰু আচাৰ্যসকল আৰু প্ৰধান আচাৰ্যলৈ সকলো আচাৰ্যসকল মই সকলোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ। মই বহুত সৰুৰ পৰাই কষ্ট কৰিছিলোঁ। মোৰ সকলোৱে সহায় কৰিছিলে। মোৰ আইতাও মোক বহুত সাহস দিছিলে। তাৰপিছত আহিলে মোৰ মা দেউতা মোক বহুত আগলৈ যাবলৈ মোক সহায় কৰিছিলে আৰু তাকে কৈ মই মোৰ নিজৰ বক্তব্য